নমস্কাৰ। প্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে ভোগালী বিহু ওলগ জনালোঁ। আজি যিহেতু উৰুকা, গতিকে আমাৰ কৃষ্ণদাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বৰ্তমান উৰুকা নিশাটি কটাবলৈ আহিলোঁ আমাৰ যোৰহাটৰ ঢলাজান চৰাইবাহী গাঁৱলৈ। ইয়াত আজি কেইবাবছৰো ধৰি আমাৰ এই বিহুভাগ খুব ধুমধামেৰে পালন কৰি আহিছে। গতিকে তেখেতসৱৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি পালোহি বৰ্তমান। চাওকচোন কিমান সুন্দৰভাৱে এই ভেলাঘৰ ভাগি নিৰ্মাণ কৰি উলিয়াইছে তেখেতলোকে। এই বছৰে নহয়, আজি প্ৰায় 11 বছৰমান ধৰি তেওঁলোকে ইয়াত ভেলাঘৰ সাজি আহিছে। আপোনালোকে শুনিছে নিশ্চয়, বৰ্তমান ইয়াত অনুষ্ঠান চলিয়ে আছে আৰু উৰে নিশা চলি থাকিব। গতিকে চাই থাকক, আপোনালোকে উপভোগ কৰক। আমাৰ দেহ আছে, ঋষি আছে, পুৰা বিহু যাই আছে। ইয়াৰ কন আহিছে ৰাইজৰ লগতে অকণমান ফূৰ্তি কৰোঁ। আপোনালোক চাই থাকিব পাৰিব। আমি ইয়াত এনেকৈ ফূৰ্তি কৰি আছো। আপোনালোকে বাৰু কেনেকৈ কৰিছে? আজি খানাটো কিহে কিহে খালে? হাঁহে মাহে মাছে আৰু ডাঙৰকে কওক। ৰঙালাও চব্জি আৰু কি আৰু চব আৰু কাৰ ঘৰত কি কি ভেৰাইটিজ পিঠা বনিছে কওকচোন? চুঙা পিঠা বনিছে। ভোগালীৰ কাৰণে ছোৱালী বহুত আহিছে ন? কোনজনী ছোৱালীয়ে পিঠা বনাব জানে? তিল পিঠা কোনে কোনে জানে? হাত দাঙি দিয়া। কোনে জানে? এজনীও নাজানে? ইয়াত থকা এজনীও নাই? হাতটো দঙা নাই। আচ্ছা, আপুনিও নাজানে? দুইটা হাত দাঙিছে। এৰা আমাৰ অকণমানি ছোৱালীজনীহে দাঙিছে। একদম ধুনীয়াকৈ জুম কৰি দেখাই দিছোঁ। এইজনী আমাৰ একেবাৰে অকণমানি ছোৱালী, কালি জন্ম হৈছে টুপুককৈ। বিগত বৰ্ষৰ দৰে এইবাৰো প্ৰদীপ দাক লগ পালোঁ, খুব ভাল লাগিলে। প্ৰদীপ দা, আপোনাৰ লগতে আপোনালোকৰ নিউজ লাইভৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ভোগালী বিহু ওলগ যাচিলোঁ। আপুনি বাৰু আমাৰ এই চৰাইবাহীখনৰ লগত আজি কেইবাবছৰ ধৰি জড়িত হৈ আছে, গতিকে
এইবাৰ আহি আপোনাৰ অনুভৱ কি আৰু আমাৰ এই গাঁৱৰ চৰাইবাহী অঞ্চলৰ ৰাইজক কি ক'ব আপুনি? চৰাইবাহীৰ কথা কওঁ। চৰাইবাহী যোৰহাটৰ এনেখন জিলা, তেওঁলোকে পূৰ্বৰ পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। প্ৰত্যেক বছৰে তেওঁ ভেলাঘৰ বনায়। প্ৰথম তেওঁলোকে টাইটেনিং আৰম্ভ কৰিছিলে। বিগত 11 বছৰে মই ইয়ালৈকে আহিছোঁ আৰু চৰাইবাহীৰ ৰাইজৰ লগত মই আজি উৰুকা সকলো লগে ভাগে ঘৰে খাইছে। আমাৰ লাইফ ক'ত চৰাইবাহী, কিন্তু ৰাইজৰ ছাপৰ্টটো বিচাৰিছে, কিন্তু ৰাইজৰ ছাপৰ্টটো আছে, সেইকাৰণে ভাল লাগে। আৰু মই গোৱাতকৈ ডাঙৰ কথা নহয় যে চৰাইবাহীৰ ৰাইজে এই পৰম্পৰা অব্যাহত ৰাখক। আটকধুনীয়া ভেলাঘৰ এনেকৈ বনাব নালাগে কম্পিটিশ্যনৰ কাৰণে, এনেই ৰাখক। মানে নৰা খেৰে এটা ভেলাঘৰ বনাওক, আমাৰ যিটো পূৰ্ব পৰম্পৰা ৰাখক। কিন্তু লাহে লাহে চোৱা, মই দেখিছোঁ যে শেহতীয়াকৈ ভেলাঘৰ বনোৱা এটা পৰম্পৰা হৈছিলে, মানে টিভিৰ কাৰণে পইচা পায় কম্পিটিশ্যন। কিন্তু শেহতীয়াকৈ টিভিয়ে যদি কম্পিটিশ্যন নকৰা হ'ল, ভেলাঘৰ নাইকিয়া হ'ল। আচৰিত কথা, যোৰহাট ডিষ্ট্ৰিক্টত ভেলাঘৰ এতিয়া দুটাই আছে, এখন জিলা। আৰু অহা বছৰ বা তাৰ পিছৰ বছৰ ভেলাঘৰ নাইকিয়া হ'ব। কিন্তু তুমি দেখুৱাই দিয়া যে তোমাৰ ইউটিউব চেনেলৰ জৰিয়তে নতুন চেনেল খুলিছা তুমি, চৰাইবাহী ৰাইজে এতিয়াও আছে ইয়াতে। আৰু বিহু মানে কি আৰু, মানে মই বিহু গাইছিলোঁ আগতে, এতিয়া এই মুহূৰ্তত তৎক্ষণিক বিহু মনত নাই, বিহু মনত নাই। কিবা কি বিহু গাই দিব লাগে? বিহু বুলি ক'লে আমাৰ অসমীয়া বিহু বুলি ক'লে অসমীয়া মানে কি থাকে, আমাৰ এটা কমন বিহু চবেই জানে আৰু কামৰ মানুহ এটা বিহু থাকে। কাটিব নি গান নাগালে কাটিব বোলে। এইফালে মাকে বিহু তাই মোক মতাই নাই, ভণ্টি যে মোক তাই মাতে কৈছে এই মানে মানে ভাইটি যে বুলি কয়, ভণ্টি বুলি কয়, কেক কাটে। আজিকালি কুইজ কৰিবলৈ সময় নাই, তেনেহ'লে খবৰো নাই। তাই বহুত ভাও কৰে আকৌ, ভাল চব কৰে, কিন্তু তাই মোক ভণ্টি দাদা পাতি লৈছিলে। হয় নেকি? কেক কাটিছে যোৰহাটৰ গৈ চাৰিলে, কিন্তু লাষ্টত তাই যে মোক ফোন কৰিবলৈও পাহৰি গ'ল। তাতকে ভালো নালাগে আৰু দুখৰ কথা সময়টো পাৰ হৈ যায়। কৰিলে পইচাখিনি পাহৰি নাযাওঁ, ইমান চলিছে মানুহবিলাকে। দেখিলে আহো বুলি দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী কৰা ঘৰ হাতত ৰিয়া লৈ পানী টুপি থাকিবে মাজনী, হাতত ৰিয়া লৈ পানী টুপি থাকিবে মাজনী, মাজনী মোৰেনো পানী কৰা ঘৰ। বৰ্তমান মোৰ লগত আছে এইখন গাঁৱৰে এজন বিশেষ ব্যক্তি, আমাৰ ৰাজু দা, খুব মৰমৰ দাদা এজন। আৰু এই ভেলাঘৰ ভাগিৰ লগত তেখেত ওতপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। গতিকে তেওঁৰ মুখেৰে শুনোচোন, আহক তেওঁলোকেনো কেনেধৰণে এই ভেলাঘৰৰ কামখিনি কৰি আহিছে আজি অত বছৰ ধৰি। আৰু এইটো এটা কম কথা নহয় যে ইমান এটা ডাঙৰ অনুষ্ঠান তেখেতলোকে আজি 11 বছৰ ধৰি একেৰাহে কৰি আহিছে। সঁচাকৈ মানিবলগীয়া আপোনালোকক। আগলৈও এনেকৈ কৰি যাওক, আমাৰ পৰম্পৰাখিনি আপোনালোকে জীয়াই ৰাখক, তাকে আশা কৰোঁ। বাৰু এতিয়া কওকচোন বাৰু, আপোনালোকে এই কামভাগি আপোনালোকে আজি অত বছৰ ধৰি কেনেধৰণে কৰি আহিছে? কিয় মানে মানুহবোৰৰ ধৰক সকলোৰে এটা নিজৰ সৃষ্টিৰ কিবা এটা কৰি ভাল পায়, নিজস্বতা কিবা এটা ধৰক বনাই ভাল পায়। প্ৰথমতে আমি এনেকুৱা হ'ল, আগতে সাধাৰণভাৱে আমি এনেকৈ ভেলাঘৰ বনাই মানে ভোগালী বিহু উদযাপন কৰিছিলোঁ। একদম সৰুৰ পৰাই কৰি আহিছিলোঁ। যেতিয়াৰ পৰা আমি ধৰা সৰু হৈ আছিলোঁ, যেতিয়া জানিছোঁ যে এনেকৈ ভেলাঘৰ বনাই আহিছোঁ। কিন্তু এনেকুৱা ধৰণৰ কিছুমান থিম লোৱা নাছিলোঁ, বা আকৰ্ষণীয় কিবা ভেলাঘৰ এটা বনাব লাগে বুলি ভবা নাছিলোঁ। কিন্তু সকলোৱে মনত এটা সৃষ্টিশীল থাকে, মানে হয়, সৃষ্টি কৰিব বিচাৰে। তাৰপিছত এবাৰ আমি দেখিলোঁ, তেতিয়া 2010-11 মানত দেখিছিলোঁ, যেতিয়া দৈনিক জনভূমি পেপাৰ এখন পাইছিলোঁ, ৰঙিয়াত এটা ইটালিয়ান ভেলাঘৰ বনাইছিলে। তাৰপিছতে সেই কথাটো দেখি ভাবিলোঁ যে ভেলাঘৰটো আমি বনাই আছোঁ আগত, আমি অলপ আকৰ্ষণীয় কিবা এটা বনাই দেখুৱাওঁ ৰাইজক, এনেকৈ বুলি ভাবিলোঁ। আৰু চবেই মনৰ চিন্তাধাৰা সেইটো থাকে। তাৰপিছতে ভাবিলোঁ, সিহঁতকো ক'লোঁ, আমাৰ কৃষ্ণ আছে, মানিকা, চব এতিয়াও আছে বাৰু দেই, সিহঁতি চব সকলো আছে। আমি সকলোকে তেনেকৈ কথাটো জনালোঁ যে এনেকৈ আমি কিবা এটা কৰি দেখুৱাওঁ, নিজে মনতে ভাল লাগিব।
তাৰপিছত আমি ধৰক সকলোৱে মিলা প্ৰীতিকে আৰু তেনেকৈ এটা ধুনীয়া এটা হেৰি বনাইছিলোঁ, দুমহলীয়া ঘৰ এটা বনাইছিলোঁ প্ৰথম। কি বনাইছিলে একদম প্ৰথম কথা কৈছিল, যিটো আমাৰ নিউজত অহা নাই? তেতিয়া নিউজত অহা নাছিল বাৰু, সেইকেইটা কথা কিছুমান নিউজত অহাই নাই হ'লে। নিউজত নহা আগত কি বনাইছিলে সেইটো? নিউজত অহাত এটা এল পেটাৰ্ণৰ ঘৰ এটা আছিলে। কি বনাইছিলে সেইটো কওক। সেইটো মানে সেইটো নাম চাম তেনেকৈ নাই আৰু, খালি এল পেটাৰ্ণৰ এটা ভেলাঘৰ। তাৰপিছত সেইটো বনালোঁ। সেইটো বনাই সেই বছৰ তেনেকৈ গ'ল। তাৰপিছত আমাৰ মনত এটা খুদ হৈ থাকে যে প্ৰত্যেকেই এনেকৈ ভেলাঘৰ বনাই কোনোবা পেপাৰত তেওঁলোকৰ ফটোটো মানে দেখুৱায় ৰাইজক। আমি ভাবোঁ যে সেইটো আমাৰ কিমান বছৰ আগৰ কথা আপোনালোকে? সেইটো 2013 আগৰ কথা ন? 2013 আগৰ কথা। আমিও ভাবোঁ যে এনেকৈ আমিও এটা ভাল ধুনীয়া এটা ভেলাঘৰ বনাই আমি ৰাইজক পেপাৰৰ দ্বাৰাই হওক বা নিউজ চেনেলৰ যোগেদিয়ে হওক আমি ৰাইজক দেখুৱাম বুলি ভাবোঁ আৰু। তাৰপিছত তেনেকৈ সেই বছৰ তেনেকৈয়ে গ'ল আৰু ভাবোঁতেই গ'ল। তাৰ পিছৰ বছৰত আমি আকৌ এটা দুমহলীয়া ঘৰ এটা বনাইছিলোঁ। তেতিয়া ধৰা 2014 মান হ'ব দেই, 14 মানৰ কথা তেনেকৈ বনালোঁ। তাৰপিছত দুমহলীয়া ঘৰতে তেনেকৈ আৰু ভেলাঘৰ আমি বনাই ভোগালী বিহু উদযাপন কৰিলোঁ আৰু। তাৰপিছত আমি সেই বছৰো তেনেকুৱা ধৰণৰ কোনো এনেকুৱা ধৰণৰ মাধ্যম নাছিল যে আমি কোনোবা নিউজ চেনেলৰ যোগেদি আমাৰ বনোৱা বস্তুটো দেখাব পাৰোঁ ৰাইজক, বা পেপাৰৰ যোগেদি হ'লেও ফটোখন দেখাব পাৰোঁ। সেইটো আমাৰ নহ'লগৈ। আমাৰ যোগাযোগৰ ব্যৱস্থাটো খুব কম আছিলে, মানে সেইবিলাক নিউজ চেনেলৰ লগত বা পেপাৰৰ মানুহৰ লগত যোগাযোগটো কম আছিলে। সেই বছৰো গুচি গ'ল। তাৰ পিছতো তেনেদৰে আৰু 15ত গুচি গ'ল, 15-16 গুচি গ'ল। তেনেকেই বনাই আছোঁ। 13, 14, 15, 16 গুচি গ'ল তেনেকৈ। 16লৈকে গ'ল। 16লৈকে গ'ল। তাৰপিছত বনালোঁ যে এইবাৰ আমি অলপ বেলেগ ধৰণৰ কৰোঁ। তাৰপিছত এটা বিখ্যাত এটা মানে এখন চিনেমা আছিলে টাইটানিক। সেইটো ষ্টৰিটো আছে, ষ্টৰিটো সকলোৱে জানে, আগৰ যিটো ষ্টৰি আছে সকলোৱে জানে, বা এইটো যিটো সত্য ঘটনা সকলোৱে জানে। যেতিয়া দেখিলোঁ যে টাইটানিক চিনেমাখনত যিটো এখন জাহাজখন যে টাইটানিক জাহাজখন, সেইটো আমি এইবাৰ টাইটানিক জাহাজৰ আৰ্হিত এটা ভেলাঘৰ বনাম। তাৰপিছতে সেই বছৰ আমি টাইটানিক জাহাজৰ আৰ্হিত ভেলাঘৰ বনাইলোঁ। বনোৱাৰ পিছত আমি নিউজ চেনেলৰ লগত আমি যোগাযোগ কৰিবলৈ ধৰিলোঁ। তেতিয়া আমাৰ চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱা ডাঙৰীয়া আছিলে আমাৰ লগত। আমাৰ যিটো আছিল, আমি আৰু এজন আছিলে শেখৰ বুলি কয়, ধলাজনত তেখেতৰ হেৰি আছে, হোটেল আছে। চবেই মিলি পেলাই নিউজ চেনেল আমাৰ প্ৰদীপ বৰা ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰিলোঁ। তাৰপিছত তেওঁ আহি আমাৰ সেই বছৰ মানে খুব ধুনীয়া হৈছে আৰু। সেই আমাৰ যিটো আমিও শুনিছিলোঁ, আহিছিলোঁ চাবলৈ আহিছিলোঁ তেতিয়া। সেই বছৰ বহুত ধুনীয়া হৈছে। আপোনালোকৰ লগত আমাৰো যোগাযোগটো খুব কম আছিলে, তেতিয়া আহিছিলোঁ চাবলৈ। তাৰ আগলৈকে কি হয়, মানুহবোৰৰ মানে ধৰক কোনোবা এখন মানে নিউজ চেনেলৰ এখন গাড়ী বহুত আঁতৰৰ পৰাহে দেখে মানুহে। এইটো বহুত ডাঙৰ কথা। তাৰপিছত দেখিলে যে নিউজ লাইভ চেনেলৰ গাড়ীখন আহি ইয়াত আমাৰ 2 নং চৰাইবাহী গাঁৱৰ ভিতৰত পাই গ'ল। তেতিয়া ৰাইজ মানে আৰু দেখিলে যে নিউজ চেনেল আহি গ'ল, তেতিয়া বহুত মানুহ আহিলে তাতে। সেইবিলাক প্ৰগ্ৰেম মানে বৰ ধুনীয়া হৈছিলে। আৰু যিটো সেই সময়তে সেই 2017 চনৰ কথাটো, তেতিয়া নিউজ লাইভ চেনেলে অঘোষিতৰ প্ৰতিযোগিতা পাতিছিলে ভেলাঘৰৰ। আৰু সেই প্ৰতিযোগিতাত এই টাইটানিক জাহাজৰ আৰ্হিৰ ভেলাঘৰে দ্বিতীয় স্থান পাইছিল। আৰু তেতিয়া আমি নিউজ লাইভ চেনেলৰ পৰা 20,000 টকা পাইছিলোঁ। তাৰপিছত আমি 2018 চনত বনাইছিলোঁ এটা আমাৰ যিটো অসমীয়া সমাজৰ এটা ধৰ্মীয় এটা হেৰি থাকে, বিশ্বাস আছিল যে কাছৰ পিঠিত পৃথিৱীখন। কাছৰ পিঠিত এখন মানে পৃথিৱী বনাইছিলোঁ, তাৰ নাম দিছিলোঁ কুৰ্ম বসুন্ধৰা। তেতিয়া কিন্তু আমি কোনো স্থান নাপালোঁ বাৰু। তাৰপিছত বনাইছিলোঁ তেতিয়া 19 হ'ব। 19ত বনালোঁ আমি চন্দ্ৰমহল, ৰাজহাউলি। সেইটো এটা ধুনীয়া আছিলে। সেইটো আমাৰ যিটো নিউজ লাইভ চেনেলৰ যি অঘোষিত প্ৰতিযোগিতা আছিল, তাত আমি প্ৰথম স্থান পাইছিলোঁ। প্ৰথম স্থান পোৱাৰ পিছত আমি তাত 50,000 টকা আমালৈ আগবঢ়াইছিলে চেনেলটোৱে। তাৰপিছত লাহে লাহে মানে আহি আছে আৰু। তাৰপিছত মানে চন্দ্ৰগিৰি ফ'ৰ্ট, লোটাছ টেম্পুল, চন্দ্ৰযান 2, তাৰপিছত আহিলে যোৱাবাৰ বনাইছিলোঁ বিপন্ন ধৰিত্ৰী। মানে পৃথিৱীখনৰ ওপৰত যিবিলাক কাৰুকাৰ্য, এইটো আমাৰ যথেষ্টখিনি ৰাইজে সহায় কৰে। মহিলাসকল আছে, মহিলাসকলে নৰা কাটেগৈ পথাৰত। ল'ৰা ছোৱালীবোৰ আহে, সিহঁতেও আমাক বহুত সহায় কৰে। এতিয়া আমাৰ ইয়াত যিবিলাক ল'ৰাই কাম কৰি থাকে, ৰাতি কাম কৰে, আৰু প্ৰত্যেকৰে দিনত তেওঁলোকৰ নিজৰ নিজৰ কাম থাকে। কাৰোবাৰ ধৰা দিন হাজিৰা কৰে কিছু লোকে, কিছুমানে কাৰোবাৰটো কোনোবা ফেক্টৰীত কাৰোবাৰ কাম আছে, কাৰোবাৰ অন্যান্য উদ্যোগত কাম কৰি থাকে। দিনত তেওঁলোকে কাম কৰে, আৰু ৰাতি হোৱাৰ মানে ধৰা সন্ধিয়া হোৱাৰ লগে লগে এনেকুৱা লাইট জ্বলাই, লাইটৰ ওপৰত তেওঁলোকে কাম কৰে। আৰু এনেকুৱা হয় কথাটো যে
আমি বহুত মানুহ দেখিছোঁ বা আমিও আগতে কিছু বছৰ আগতে যে সন্ধিয়া সময়তো কোনোবা দোকানৰ সন্মুখত গৈ আমি কথা পাতোঁ বা পঢ়া সময়ত পঢ়িলোঁ আমি সন্ধিয়া লগা মাত্ৰ এতিয়াও যাওঁ এতিয়াও বহুত ধৰক এনেকুৱা হৈ আছে দোকান এখন যেতিয়া তিনিআলিত থাকে গোটেই গাঁৱৰ ল'ৰাকেইটাই গোট খায় সেইটো খাবই এইটো চিয়'ৰ এইটো খাবই সেইটো বেয়া কথা নহয় তাত বহুত ভাল কথা আলোচনা হয় আৰু আমিও তেনেকৈ গোট খাওঁ আমি তেনেকৈ তিনিআলি চাৰিআলিত গোট খায়ে মানে আমি হেৰি কৰিলোঁ আলোচনা কৰি আমি কথাখিনি পাতি পেলাই এনেকৈ ভেলাঘৰ বনাবলৈ লৈছোঁ আৰু এনেকৈ বনায়ো আছোঁ সেইটো ভাল লাগে এনেকৈ ধৰক আমি সকলোৱে লগ লাগি একেলগে সন্ধিয়া সময়ত আহি এনেকৈ কাম বন কৰি পেলাই এটা ভেলাঘৰ বনোৱাটো খুব ভাল লগা কথা আৰু আমি আশা কৰোঁ দেই যে কোনোবা পৰিয়াল দুটা ভাল তেওঁলোকে মন গ'লেই যেতিয়াই তেতিয়া দুয়োটা পৰিয়াল লগ হৈ দুয়োটা পৰিয়ালৰ মানুহ একেলগে ভোজ ভাত খাব পাৰে ধুনীয়া এটা খাদ্য খাব পাৰে দেই কিন্তু গাঁও এখন লগ হৈ গাঁওখন নোৱাৰে এতিয়া ধৰক এনেকুৱা হয় এতিয়া গোটেই গাঁওখনৰ আছে মানুহবোৰ ইয়ালৈ আহে এতিয়া ইমূৰৰ গাঁৱৰ মানুহ সিমূৰৰ গাঁৱৰ মানুহৰ খুব ভাল একদম যিটো মৰমৰ এনাজৰীডাল মানে বহুত মজবুত হৈ আছে সেইটো কামনা কৰোঁ আমি যে যিডাল আমাৰ মৰমৰ এনাজৰী এইবিলাকৰ যোগেদিয়ে যাতে এই মৰমৰ এনাজৰীডাল মজবুত হৈ থাকে আৰু সেইটো আশা কৰোঁ ধন্যবাদ ৰাজু দা আপুনি ইমানকণ সময় আমাক দিয়াৰ বাবে আৰু আপোনালোকেও এই ভেলাঘৰ চাবলৈ আহিব পাৰিব ইয়াত ভেলাঘৰ কেতিয়াও জ্বলাই দিয়া নহয় এইভাগ বহুত দিনলৈকে থাকিব এমাহ দুমাহ থাকি যাব গতিকে আপোনালোকে যেতিয়াই পাৰে আহি চাবহি পাৰিব ধন্যবাদ পুনৰ ৰাজু দা ৰাতি 12 বাজি গ'ল আমাৰ ৰাইজে হাঁহ চুৰ কৰি আনিছে বৰ্তমান হাঁহ বনিবলৈ আৰম্ভ কৰিছে এয়া আমাৰ মানিকাই আছে এইটো আমাৰ মানিকাই এইটো চুৰৰ হেড এতিয়ালৈকে 6টামান হাঁহ চুৰ কৰিলে ছটামান হাঁহ বিহু বুলি কৰিম আমি গাঁৱৰ মানুহ আমি হাঁহ চুৰ কৰি ভাল পাওঁ এতিয়া 1:30 বাজি গ'ল আমাৰ মানিকাই খানা খাইছে এতিয়া আকৌ আমিও খালোঁ বাৰু পুনৰ সকলোলৈকে ভোগালী বিহু ওলগ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই